তেওঁ বাৰু মোক আজিও ভাল পায়নে? আজিও তেওঁ হৃদয়ৰ দুৱাৰদলিত মোৰ আৱেগবোৰে টুকুৰিয়ায়নে? আজিও জানো মোৰ খংটো তেওঁৰ বাবে প্ৰিয়? নিৰ্জনতাৰ সংগী হৈ পৰা স্মৃতিৰ পাতখিলাই কেতিয়াবা জানো তেওঁৰ হৃদয়তো হেন্দুলনিৰ সৃষ্টি কৰে? হয়তো নকৰে, কিয়নো তেওঁ যে এতিয়া নতুনত্বৰ সন্ধানত ব্যস্ত। মোৰ কথা ভাবিবলৈ বা খবৰ ল'বলৈ তেওঁৰ বা সময় ক'ত? তথাপিও জানোচা তেওঁ যে মোৰ নহয়। সকলোবোৰ জনাৰ পাছতো অনুভৱবোৰেচোন আজিও মোক বেৰি ধৰে। কেতিয়াবা ভাবোঁ, আজিও জানো তেওঁৰ পুৱা আৰু নিশাৰ আৰম্ভণি মোৰ ভাৱনাৰে হয়। এদিন দুদিনকৈ বহু দিনেই হ'ল। তথাপিও জানো কিয় পাহৰিম বুলি ভাবিও বহু চেষ্টাৰ পাছতো মই ব্যৰ্থ। কেতিয়াবা মনত প্ৰশ্ন হয়, তেওঁ যদি মোৰ কথা মনলৈ নাহেই তেন্তে মোৰ কিয় আহে? প্ৰত্যুত্তৰত মই এটাই পাওঁ, যাৰ বাবে মোৰ ভালপোৱা তেওঁৰ বাবে মই হয়তো ভাল লগাহে।